Hello friend, welcome back to my YouTube channel. So guys, to আজি মানে আমি কামাখ্যাত যাব আহিছো। তো ইফালে মোৰ বাইকখন চাওক আৰু মানে মোৰ লগত আছে ৰুবিন আৰু বুকুল। তো বুকুলৰ বাইকখনৰ অলপ প্ৰবলেম দিছে, তো তাৰ কাৰণে হিৰো ডিলাৰত ইফালে ভিতৰত মানে তাৰ গাড়ীখন অলপ নাট চাট ঢিলা হৈ আছে, মানে তাৰ নাটটো অলপ টাইট কৰিবৰ কাৰণে ৰখি আছো। তো অলপচোন ভিতৰত যাওঁ, নাটটো কিমান দেৰি লাগিব তাৰ টাইট হওঁতে। তো মানে মেইন মেকানিকজন আহি পোৱা নাই, মানে তাৰ কাৰণে অলপ ৰখি থাকিব লগা হৈছে আৰু ন। তো কামাখ্যা কেইটা বজাত গৈ পাওঁ, তাৰপাছত কি হয় দেখাই আছোঁ আজি দিনটোত ব্লগটো। তো থাকিব লগত আৰু ইফালে ইয়াতে মানে নাইট টাইম কৰিবৰ কাৰণে মানে ৰখিয়ে আছে, এতিয়া বৰিং হৈ গৈছে। অ' ভাই মেইন মেকানিক কেতিয়া আহিব কচোন? আহি আছে না? চালা তই কি অলপ লাহে লাহে চলাব নোৱাৰা? নাট টাই ঢিলা কৰি দিলি চালা, একদম ঢিলা কৰি দিছে একদম চলাই চাহ। তাৰ খা খবৰে নাই, ইমান দিনেদি এনেকৈ চলাই আছে সি। তো ৰুবিন ৰাইডটোত যাম আৰু কেনে লাগব হৈছে নেকি? তো ভাই ঠিক আছে। নামটো? মোৰ নামটো ঋতুপৰ্ণ আৰু মোৰ ইউটিউব চেনেল এটা আছে ঋতু মিক্স আছাম। আচ্ছা গাইজ, গাড়ী ছাৰ্ভিচিং দিয়া হৈ গ'ল। তো আমি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু তো গাইজ আমি এতিয়া দীৰ্ঘেশ্বৰী মন্দিৰত আহি পালোঁ। তো ইফালে অলপ ভিতৰত গৈ আহোঁ, তো চাই আহোঁ অলপ। তো ফাৰ্ষ্ট টাইম আহিছোঁ মানে কামাখ্যাত যোৱাৰ আগতে দীৰ্ঘেশ্বৰী মাক পূজা কৰি আহোঁ। তো ব'ল অলপ ওপৰত যাই আহোঁ আমি। পূজা কৰিব লাগিছিল দেখোন। ইফালে এটা পূজাৰ থান, প্ৰসাদ খাই আছে ধুনীয়া কৰি। শান্তি পৰিৱেশ একদম, নিজৰ নিস্তব্ধ পৰিৱেশ একদম। আমাৰ পূৰ্বপুৰুষ ইফালে কি খাই আছা? কি খাই আছা? হৈ গৈছে কি খাই আছে? কি খাই আছে? মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাব পাৰে অলপ। খিচিৰি খাব ইছলি কৰিব লাগিব। খিচিৰি ভগৱান কা প্ৰসাদ। আচ্ছা পিছে কামাখ্যাত ইয়াৰ পৰা এনেকৈ যাম। কামাখ্যাত খিচিৰি খাই যাবি? বাবু আমাৰ খিচিৰি খাই যাবি। সেয়া এটা কৰিলোঁ। পুৰা আন্ধাৰ দিব। তো পূজা কৰি আহিলোঁ, জোতা পিন্ধিলোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ। তো গাইজ আমি এতিয়া পূজা কৰি আহিলোঁ ওপৰৰ পৰা। তো এতিয়া কামাখ্যাৰ ফালে গৈ আছোঁ, কামাখ্যা মন্দিৰলৈ। তো তাতে কিমান দেৰি হয় গম নাপাওঁ আৰু। এতিয়াতো বাজিলে কমে 3টামান। আমি টিকেট কাটিলোঁ। এতিয়া কি হ'ল নে নাই টিকেট কাটা? টিকেটটো লৈ লওঁ।
তো টিকেট কাটাই দিম গাইজ কামাখ্যা মন্দিৰত আহি পালোঁ আৰু অকণমান গ'লে মানে মন্দিৰৰ ভিতৰত সোমাব পাৰিম আৰু জোতা থ'ব লাগিব এইফালে ক'ৰবাত দোকান আছে কাৰণে এই ভাইয়াকে চাত হেলমেট ৰাখি দিয়া এতিয়া চাকি তাকি অকণমান লওঁ क्या बड़ा रोड ले लो আমি এতিয়া ভিতৰত সোমাই আহিলোঁ তো এতিয়া পূজা দিম ক'ত ইফালে যাম ফল মূল বল বজৰংবলীক পূজা কৰিব আহিছিলোঁ তাৰপিছত বজৰংবলীক পূজা কৰিব যাওঁতে ৰামৰ তাক ভাবিছোঁ মই তাৰপিছত এতিয়া ভাবিছোঁ বজৰংবলী মোৰ আগতে আছিল মই তাক এৰি থৈ দিছোঁ সেইকাৰণে যাতে এইটো বুলি আৰু মানে দ্বিতীয়বাৰ নহয় সেইকাৰণে মই বজৰংবলী বিচাৰি আছোঁ এতিয়া বিচাৰি আছোঁ পালেতো ভালে কথা ক'ত আছে ক'লে মানে কালি ধামাকাটাৰ ভিডিঅ' হৈ আছে চান্দুবি লেকত চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগে আৰু বেলেগতো খলটংকে বজাই থ'ব মানে নেক্সট ব্লগত চালি আছে তো গাইজ তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তো নতুন ভিডিঅ' এটাৰ লগত লগ পাম তো টিজেণ্ট এটা বাই বাই